আয়ুষ্মানৰ ব্লগটো সবে চাব আৰু ইয়া সাপোর্ট কৰিব সবে Day 2 আজি গুড মৰ্নিং ফ্ৰম মাজুলী আপোনালোকক দেখুৱাম আজি ৰাতিপুৱা পৰিৱেশটো ৰাতিপুৱাই পৰিৱেশ গাইছে এনেকুৱা যে বাইকখন কলচাৰ দিছে এতিয়া গাইছে আমি চাহ খাই পেলাই ফিচাৰী বুলি সাঁতুৰিবলৈ যাম আপোনালোকক দেখুৱাই দিম গাইছ চাই থাকক চাহ খাইছিলোঁ ৰাতিপুৱাই যেন চাহকাপ খালে কিবা এটা মনটো খোল খাইছে কিবা এটা ভাৱ নাহিব আপোনালোকৰ হেল্ল' গাইজ দিছ ইজ আয়ুষ্মান গোস্বামী ৱেলকাম বেক টু মাই চেনেল আয়ুষ্মান ব্লগছ নতুন এটা ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি যিটো ব্লগ হৈছে সেইটো হৈছে কি আমি গৰমলৈ বুলি যাম আৰু দেখিছে আপোনালোকে গা চা ধুই ওলাইছিল লুকাই লেগে তাত এতিয়া আমি যাম গড়মূৰ সত্ৰ অভিমুখে আপোনালোকৰ ৰাস্তা দেখাই দিম কি কি হয় কি কি নহয় তেন্তে গাইজ ভিডিঅ'টো লাষ্টলৈকে চাব যদি ভাল লাগে ভিডিঅ' চাই পেলাই লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তেনে গাইজ চাই থাকক আৰু বন্ধুসকল আমি এতিয়া ওলালো এতিয়া গড়মূৰ সত্ৰলৈ বুলি চব বেকৰ ফালে কোন আছে আৰু আমাৰ লগৰ দুটা ইতিমধ্যে গড়মূৰ সত্ৰ পালেগৈ এতিয়া জাষ্ট আমি ওলাইছো গড়মূৰ সত্ৰলৈ বুলি আপোনালোকে ৰাস্তাত দেখাইছো কি হ'ব চাই থাকক আৰু ৰাস্তাত সলনি হৈ গ'ল প্লেন আৰু চব যোৱা হৈ পৰিলে মাজুলী ডেকাচাং ৰিজৰ্টলৈ বুলি আৰু তাৰ অভিমুখে আমিও আগবাঢ়িলোঁ ডেকাচাঙলৈ বুলি তাত আপোনালোকক দেখুৱাই দিম কি হ'ব কি নহ'ব চব দেখাই আছোঁ গাইছ গাইজ আমি বৰ্তমান পাই গ'লোহি ডেকাচাং মাজুলী ৰিজৰ্টলৈ মোৰ বেক চাইড দেখিছে ৰিজৰ্ট এয়া এতিয়া আপোনালোকে ভিতৰলৈ গৈ পেলাই দেখুৱাম কি হ'ব কি নহ'ব চাই থাকক গাইজ ভিডিঅ'টো গাইজ মজা মজা ৰিজৰ্টটো মজা দেই অংশমান কেনেকুৱা লাগিছে
মজা ডেকাচাঙৰ ওচৰত আৰু এখন ৰিজৰ্ট আছে যিখনৰ নাম হৈছে আয়াং অকাম ৰিভাৰ বেংক বেম্বু কটেজ মাজুলী জেগাটো যদিও সৰু তেওঁ বুলি আপোনালোকে পুৰা এনজয় কৰিব গাইজ এই জেগাটোৰ পৰা আমি ওলালোঁ এতিয়া আকৌ ডেকাচাঙে আমি উভতি যাওঁ তাত অলপ দেৰি ৰৈ পেলাই আমি ঘৰৰ অভিমুখে যাম দেৱলীৰ ঘৰৰ অভিমুখে যাম দিয়ক গাইজ চাই থাকক ব্লগটো জেগা চাওক গাইজ বন্ধুসকল এতিয়া আমি আহি গ'লো উত্তৰ কমলাবাৰী সত্ৰ মোৰ বেক চাইড দেখিবলৈ পাইছে সত্ৰখন কি ধুনীয়া পৰিৱেশ এটা তেতিয়াহ'লে গাইজ আমি ফুৰি মেলি আহি গ'লোঁ আৰু কেইটামান নতুন ল'ৰা আহিছে এইটো নতুন ল'ৰা বিজ্ঞান আহিছে গোটেইখিনি মানুহ আহি গ'ল ধুনীয়াকৈ ভাত চাত খাই পেলাই অকণ ৰেষ্ট লৈ পেলাই আকৌ ওলাই যাম পাছবেলা দেখুৱাই আছোঁ আপোনালোকক আৰু বন্ধুসকল তেতিয়াহ'লে আমি দেৱলীৰ ঘৰৰ পৰা ওলালোঁ আৰু এতিয়া আমি হেৰিলৈ যাওঁ ৰাস চাবলৈ বুলি ওলাই আহিছোঁ চাওঁ এতিয়া ওচৰ অলপ জেগাবোৰ অলপ ফুৰি লওঁ তাৰপিছত ৰাসলৈ বুলি যাম আৰু দেই গাইজ আপোনালোকে ৰাসত দেখুৱাম বাই বাই বন্ধুসকল এতিয়া আমি ওলাই আহিলোঁ ৰাস চাবলৈ বুলি কমলাবাৰীৰ ফালে আৰু আমি পাই গ'লোহি মনিষা বেকাৰী মাজুলী ওপৰৰ পৰা লিখিবলৈ পাইছে তাতে গৈ পেলাই আমি চাহ তাহ কিবা খাই পেলাইও ৰাস চাবলৈ বুলি ওলাম
বলো চাই ৰাখক এতিয়া গাইছ আমি গোটেইখিনি লোৱা ওলালোঁ এতিয়া ডাইৰেক্ট আমি ৰাসৰ তাতহে বহিমগৈ আৰু আপোনালোকে তাত দেখাম গাইছ কেনেকুৱা হয় কি হয় চব আপোনালোকক ক'ম চাই ৰাখক গাইছ গাইজ আমি আহি পেলাই এতিয়া জুই ফুৱাবলৈ লৈছোঁ আপোনালোকে দেখিবলৈ পাইছে আমি জুই ফুৱাইছোঁ মস্তিষ্ক অলপ দি জুই ফুৱাই পেলাই আমি চাবলৈ যাম ৰাস গাইজ আমি এতিয়া মাংস বনাই আছোঁ দেখিবলৈ পাইছে দেৱনীল অংশুমান বিক্ৰম আৰু লেখাৰো আমাৰ লগত আছে গাইজ এতিয়া মাংস চাংস বনাই পেলাই আমি ভাত চাত খাই ল'ম তাৰপিছত আমি ৰাস চাবলৈ যাম গাইজ বাই বাই গাইজ আমি তাৰপিছত লগ পাম আপোনালোকক গাইজ আমাক ভাত খাবলৈ দিলে এয়া মাংস চাংস বনাই হৈ গ'ল দেৱনীলে মাংস ভাগ কৰিছে এতিয়া গোটেইখিনি মানুহ আছে আপোনালোকে দেখিবলৈ পাইছে গাইজ মজা আছে গোটেইলৈকে ভাতটো খাম আৰু তাৰপিছত আপোনালোকক ৰাসলৈ বুলি লৈ যাওঁ আপোনালোক গাইজ বাই বাই গাইজ আমি ইতিমধ্যে গোৱালগাঁও কমলাবাৰী গোৱালগাঁৱৰ ৰাসৰ থিয়েটাৰ পালোহি ৰাসৰ বেক ষ্টেজত আপোনালোকে দেখাইছে কেনেকুৱা পৰিৱেশটো কৃষ্ণ দেখিবলৈ পাইছে কলকাতা কৃষ্ণ কালি যিহেতু বহুত ৰাতি হৈ গ'ল আৰু আহোঁতে আহোঁতে মোৰ ফোনটো মানে একচুৱেলি ডেড হৈ গ'ল সেইকাৰণে মই একো ধৰণৰ ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু আজি ৰাতিপুৱাহে আপোনালোকক যি ভিডিঅ' কৰিবলৈ দিছোঁ গাইজ দেখিবলৈ পাইছে এতিয়া মই অকণ দেৱলীৰ ঘৰৰ পৰা ওলাই আহিছোঁ অকণমান বোলো ধুনীয়া সেউজীয়া পৰিৱেশৰ মাজত অলপ খোজকাঢ়ি চাওঁ যিহেতু ইমান ধুনীয়া এটা ৰাতিপুৱা শুভ দিন সেইবাবে অলপ আমি এইফালে গৈ পেলাই অকণ জেগা চেগাবোৰ চাওঁচোন ব'লক গাইজ মোৰ লগত জড়িত থাকক আপোনালোকক দেখুৱাই থাকিম গাইজ প্লেনটো অলপ শ্লাইড চেঞ্জ হ'ল কি মোৰ লগৰটো উঠা নাছিল এতিয়ালৈকে সেইকাৰণে উঠি মেলি পেলাই আমি এতিয়া যাওঁ অলপ গাঁও ফুৰিবলৈ বুলি ক'লে যাওঁ আমি গোৱালগাঁও ফুৰিবলৈ আৰু যাম কিহত চক গাইজ BSA ৰয়েলত যাম ব'লক আপোনালোকক ৰাস্তাত দেখাম আমি এতিয়া চাইকেলত গৈ আছোঁ টোপনি ক্ষতি গাইজ কালি ৰাস চাই পেলাই চাইখন দেখা দিয়া ৰাইজক ৰয়েল চাইকেল গাইজ লিখিবলৈ পাইছে
বন্ধুসকল আমি এতিয়া ৰাস্তাৰ মাজে মাজে একদম হাইৱেত মাজুলী হাইৱেত আমি চাইকেল চাইকেল আমি গৈ আছোঁ। মোৰ লগত অভিজ্ঞান এইফালে পাইছে কি মস্তি লাগিছে ভালেই লাগিছে নে একদম ফূৰ্তি লাগিছে পুৰা ফুৰি বন্ধুসকল এতিয়া আপোনালোকক যে কৈছিলোঁ কি আপোনালোকক মই তাৰপৰা কেলৈ ঘপককৈ ঘূৰি আহিব লাগিব কাৰণ কি মোৰ কলেজৰ কিছুমান কাম আছিল যিহেতু মই আৰু দুদিন থাকিবলৈ মানে প্লেন এটা আছিল খালি সেইকেইটা মই কণ্টিনিউ কৰিব নোৱাৰিম। আৰু আপোনালোকে গম পায়নে মই ৰাস্তাত কাক লগ পালোঁ এয়া পুনাম বা আপুনি নিজৰ ইউটিউব জাৰ্ণিৰ ভিতৰত কিমান জেগা ফুৰিছে বা কিমান দূৰলৈ গৈছে? চবতছে দূৰত মই গৈছোঁ লাডাখ। ডেৰ মাহ ট্ৰিপ আছিলে মোৰটো। আচ্ছা সেয়াই মোৰ আৰু জেগাটো বহুত ধুনীয়া। যদি আপোনালোকে বিচাৰে তুমিও যাবা হয় লাডাখ, বহুত ধুনীয়া জেগা। ৰাইডত যাব পাৰা এবাৰ। আয়ুষ্মানৰ ব্লগটো চবেই চাব আৰু ছাপোৰ্ট কৰিব চবে। সিও নতুনকৈ খুলিছে চেনেলটো হয় ন? নতুনকৈ খুলিছা তুমি? চ' নতুনকৈ ষ্টাৰ্ট কৰিছে। চ' চবেই ছাপোৰ্ট কৰিবা। ভাল লাগিল লগ পাই তোমাক। আপোনাক লগ পাই বহুত ভাল লাগিল। নেক্সট টাইম আকৌ লগ পাম বুলি ভাবিলোঁ আৰু একেলগে ৰাইডো যাম বহুত জলদি। বাই বাই গাইজ আমি এতিয়া ফাইনেলি ঘাট পালোহি। ঘাট পাই এতিয়া মুখৰ আগত আছে টেম্পু এতিয়া লাহেকৈ ঘৰলৈ বুলি যাম। গাইজ ভিডিঅ'টো যদি চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। নেক্সট ব্লগলৈ পুনৰ সকলোকে লগ পাম। বাই বাই।